হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা আমাৰ নতুন ভিডিঅ' লৈ। আৰু আজি আমি কথা পাতিম আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো, মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো কেনেকৈ ডাৰ্ক মোড কৰিব। চ' ডাৰ্ক মোডটো কি হয়, আপোনালোকে যেতিয়া ৰাতি কেতিয়াবা মোবাইল টিপিবলৈ লয় আৰু ক্ৰম ব্ৰাউজাৰটোৰ দৰকাৰ পৰে, চ' আপোনালোকে তেতিয়া ডাৰ্ক মোড কৰি ল'লে আপোনালোকৰ আইচটো প্ৰটেকশ্যন দিব পাৰিব, আইচ দুটা। চ' কেনেকৈ কৰিব সেইটো বিষয়ে, আৰু বেটাৰী চাৰ্জো বহুত কমকৈ হয় ডাৰ্ক মোডত। বলক আজি কেনেকৈ কৰিব ডাৰ্ক মোড ক্ৰম ব্ৰাউজাৰত সেইটো বিষয়ে আলোচনা কৰিম। চ' চিম্পলি আপোনালোকে ডাৰ্ক মোড কৰাৰ বাবে ক্ৰম ব্ৰাউজাৰটোকে অ'পেন কৰি ল'ব, আৰু ক্ৰম ব্ৰাউজাৰটোকে অ'পেন কৰাৰ পিছত ইয়াত লিখিব ক্ৰম বুলি। ক্ৰম বুলি লিখিব, তাৰপিছত এটা ছেমিকলন দিব, দি পেলাই দুটা স্লেছ দি দিব। তাৰপিছত আপোনালোকে ইয়াত লিখিব লাগিব ফ্লেক্স বুলি, FLAGS, তাৰপিছত চাৰ্চ কৰি দিব। চিম্পলি যেতিয়া আপোনালোকে চাৰ্চ কৰি দিব, চ' আপোনালোকে প্ৰথম ইয়াত ওপৰত দেখা পাই আছে ৰিছেট টু ডিফল্ট। প্ৰথমতে আপুনি এইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ আহিব এনেকৈ এটা ৰিলায়েন্স নাও, তাত আপোনালোকে কৰিব। কৰিলে আকৌ নিজে ক্ৰমটো অ'পেন হৈ যাব। আৰু ক্ৰমটো অ'পেন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত আহিব এটা চাৰ্চ বাৰ, এইটো যিটো চাৰ্চ বাৰ। চ' আপোনালোকে ইয়াত লিখিব লাগিব আপোনালোকে ডাৰ্ক বুলি, DARK। চ' আপোনালোকে যেতিয়া ডাৰ্ক বুলি লিখি দিব, লিখাৰ পিছত আপোনালোকৰ তলত দুটা অপশ্যন আহিব। এই দুটা অপশ্যন আহিব আপোনালোকৰ সন্মুখত। চ' আপোনালোকে প্ৰথম যিটো অপশ্যন পাই আছে এণ্ড্ৰইড ৱেব কণ্টেণ্টছ ডাৰ্ক মোড, চ' সেইটো ডিফল্ট কৰা আছে। য'ত ডিফল্ট কৰা আছে তাত আপোনালোকে ক্লিক কৰিব, কৰি পেলাই আনএবল কৰি দিব। তাৰপিছত আপোনালোকে আকৌ তলৰ পিনে যিটো আছে ইয়াত এণ্ড্ৰইড ক্ৰম UI ডাৰ্ক মোড, এইটো ডিফল্ট কৰা আছে, আপোনালোকে এইটো আনএবল কৰি দিব। চ' আনএবল কৰাৰ পিছত আপোনালোকে ইয়াত কৰিব ৰিলঞ্চ নাও কৰি দিব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহি যাব আকৌ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি। চ' আপোনালোকে কি কৰিব, বেক আহি যাব আৰু আকৌ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ওপৰত থকা 3 ডটত ক্লিক কৰিব, আৰু 3 ডটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আহিব এটা ইণ্টাৰফেচ। ইয়াত যিটো ছেটিংছ অপশ্যন পাই আছে, ছেটিংছৰ তলত ইয়াত দেখা পাই আছে ডাৰ্ক মোড বুলি এটা অপশ্যন আহি গৈছে আপোনাৰ সন্মুখত। এই ডাৰ্ক মোডটো আপোনালোকে ক্লিক কৰিব, ডাৰ্ক মোডত আৰু আনএবল কৰি দিব। চ' আনএবল কৰিলে দেখি পাইছে এইটো কেনেকুৱা হৈ গ'ল ডাৰ্ক মোড। আকৌ এইটো ডিচেবল কৰিব পাৰে আপোনালোকে, ছেটিংছত যাব আৰু ডাৰ্ক মোডটো উলিয়াই ল'ব, আৰু তাৰপিছত ডিচেবল কৰি দিব। চ' ডিচেবল কৰাৰ লগে লগে আপোনালোকৰ আগৰ যিটো মোড আছে সেইটোত পাই যাব। চ' বন্ধুসকল, গম পালেই আজি। যদি অকণো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু কমেণ্টত জনাওক ভিডিঅ'টো কেনেকুৱা হৈছে। চ' মিলি আছোঁ অহা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।